এইকেইটা খাই গ'লো এতিয়া এইকেইটা মোৰ লগত বেছি দিন থাকিলে মোৰ বেবাৰ হৈ যাবলৈ বেছি দিন নাই ছমাহ বাকী ঠিক আছে এই নতুন গাড়ী এখন কিনিলে গাড়ীখন পেনিংটো দাঙি দে নিউ গাড়ীখন আজি কিনিছে দাঙি দে হে গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো মানে বেলেগ এটা ধামাকা ভিডিঅ'। মই বৰ্তমান আহিছোঁ ঘাটলৈ। ঘাটত আহিলোঁ মানে আজি বালিঘাটৰ মানে যিখিনি মানে মানুহ আছে বা মানুহ আৰু যিখিনি দেখাম বুলি ভাবিছোঁ কি পৰিস্থিতিত আছে কেনেকৈ আছে সেইটো দেখাম বুলি ভাবিছোঁ। ব'লক আমি তালৈকে যাওঁ, তাত গৈ দেখাম আপোনালোকে। বৰ্তমান মই ভিডিঅ'টো কেনেকুৱা হয় কি হয় নাজানো, কিন্তু সেই মানুহখিনি অকণমান হ'লেও মই দেখাম। এইফালে দেখিছে পানী পূৰা আগৰ যিটো মেঠাই আছিলে মেঠাই ছিগি গ'ল বা ছিগি গ'লে যে যিটো ৰাস্তা আছিলে সেই ৰাস্তা বৰ্তমান হেৰি হৈ গ'ল। সেইটো হেৰি আছিলে মানে সংঘ এটা আছিলে, সেই সংঘটো বৰ্তমান পানীত ডুবি গ'ল। সেইকাৰণে বালিঘাট মানে বালিঘাটত আহি গ'লোঁ ফাইনেলি। আমি আহি গ'লোঁ, আহি এতিয়া পূৰা পানী হ'ল। নেক্সটটো যিটো নতুনকৈ বনাইছিলে মেঠাই সেইটোত পাইছোঁহি মানে সেইটো মেঠাইত এতিয়া আছোঁ আৰু বৰ্তমান আমি। এইফালে পুৰণা মেঠাই চব বৰবাদ হৈ গ'ল, ঠিক। আমি এতিয়া বৰ্তমান এইফালে কি ক'ব আৰু এইফালে চাওক পোৱালিকেইটা পূৰা নাওলৈ লৈ আহিছে। ব'লক আমি গৈ থাকোঁ আগলৈ। পূৰা এই চাওক গুচি যাব চাওক বোকা বোকা কেনেকুৱা লাগিছে আপোনাৰ কৈ দিয়ক অনুভৱ। সেইফালে চাওক চাই দিয়ক এবাৰ কেলৈ বিষাইছে। সেইফালে চাওক পূৰা মানে আগত যিটো আছিলে আমাৰ সিটো মেঠাইলৈ আমি পুৰণা মেঠাইলৈ যাম বা পুৰণা মেঠাইত আপোনালোকে দেখাই আছোঁ। নাওখন চলাব দিবি নি লোৱা? মই আজিলৈকে নাও চলাই পোৱা নাই। নাওখন দেখুৱাই দে আকৌ খুজিছোঁ চলাবলৈ। এইফালে পূৰা নাও খুজিছে, পোৱালিকেইটা পূৰা নাও লৈ আহিছে এইটো মেঠাইলৈ আহিছে। সেইফালে ব'লক আমি গৈ থাকোঁ নতুন মেঠাইটো এনজয় কৰি পুৰণা মেঠাই ইফালেদি যাব লাগিব বৰ্তমান। আকৌ নতুন মেঠাইটোৰ অৱস্থা এনেকুৱা হ'ল, কি হ'ব এই জীৱন। মাথাই নাইকিয়া হৈ আমাৰ ঘৰত পাই যাব। যিখন আগতে আছিলে পথাৰ যিখন আছিলে সেইখন পথাৰটো এতিয়া বৰ্তমান পানীয়ে পূৰা মানুহৰ ঘৰ মানে এইখিনি মিচিং মানুহৰ কাৰণে এতিয়া বৰ্তমান মানে ওপৰ চাংদাঙত আছে। আমাৰ হোৱা হ'লেতো আমি কি লোৱা এতিয়া নিউ ঘৰ বনাই আছে, পূৰা ঘৰ বনাইছে। পানী হ'ব বুলি এইফালে পূৰা মাথাই বনাই দিলে, এইফালে পূৰা ঘৰ বনাই আছে মানে ছেকেণ্ড মেঠাইটো কাষত পূৰা ঘৰ বনাইছে। পানীটো বাঢ়িছে, জল্দি পানী বাঢ়িছে। এইফালে চাওক এইফালে পূৰা দেখিছে পানীত ডুব গৈ আছে। বালিঘাটৰ মেঠাৰিত পূৰা ডুব গৈ আছে। সেই গাইজ পানীত পৰি দিম এতিয়া মই, বেছি পানী বাঢ়িলে গৈ আছোঁ আমি এতিয়া গৈ আছোঁ পুৰণা মেঠাই গৈ আমি এতিয়া নতুন মেঠাইত মানে নতুন মেঠাই গৈ পুৰণা মেঠাই পাই যাম। পুৰণা মেঠাইটো এতিয়া অলপ ছিগি আছে আৰু বাকী আছে, সেইখিনিও চাগে কেতিয়াবা ছিগি যাবলৈ আছে। বাই চান্স ছিগিলে ইয়াৰ আগত সি তাত ছিগিছে, এইফালে ছিগি গ'ল। এইফালে আমি এতিয়া লুকটো লৈ 1 2 লৈ বৰ্তমান গৈ আছোঁ। হেল্ল' গাইছ ব'লক। এইফালে চাওক সেইবোৰ ছোৱালী দেখিছে পূৰা এইটো লাইটটো মানে দি আছে কাৰণে সেইটো গম পোৱা নাই। দেখিছে গৈ আছোঁ। হেল্ল' কি ধুনীয়া প্লেচ অ' মা। মানুহ আছে পানীৰ তলত নহয় মানে পানীৰ মাজত সকলো মানুহ যে আছে। এইফালে দেখিছে এইফালে চাওক সেইটো নহয় জানো মেঠাইটো? সেইটো মেঠাইটো হেৰি আছিলে মানে এই সেইটো মেঠাই আগত ছিগিলে মানে সেইটো মেঠাই ছিগিলে। ইয়াত দোকান চোকান আছে। ব'লক আমি আগলৈ যাওঁ, আগত গৈ দেখাই আছোঁ আৰু অলপ দূৰ যাব লাগিব মানে প্ৰায় আপোনাৰ আধা ঘণ্টাৰ ভিতৰত আমি আগত গৈ আগতো দেখাম। সেইটো মানে যিটো পুৰণা মেঠাই আছিলে সেইটো বনাম দেখাম আপোনালোকৰ। এইফালে মানুহ চাওক, সেইফালে পানী মানে সিহঁতি মিচিং মানে মানুহৰ সেইটো কাৰণে চাং দি আছে। নমস্কাৰ, এয়া দেখিছে পূৰা পানীত ডুবি গ'ল ঘৰ মানে নতুনকৈ ঘৰ বনাইছিলেহে চব এইবিলাক পানী ডুব খাই গ'ল। বৰ্তমান অৱস্থা বেয়া ৰাইজৰ, এইফালে পানীত ডুবি গ'ল নতুনকৈ বনোৱা ঘৰটো
ভাগি গ'ল উপায় নাই চাই থাকিম এইফালে পূৰা ঘৰ ডুবি গ'ল পানীত এইফালে দেখিছে এইফালেও পূৰা কি ক'ব দুখৰ কাহিনী এইফালে পানীয়ে গোৱালিকেইটাও গৰু এটা পোলা ৰাস্তাতে আছে আৰু বৰ্তমান এইফালে ঘৰবিলাকো আছে এইবিলাকো দেখিছে এইবিলাক আৰু নেক্সট ঘৰ মানে বহুত ঘৰ মানে প্ৰায় 30টামান ঘৰ 30টো বেছিয়ে হ'ব পাৰে চাগে এইবিলাক দেখিছে এইবিলাক বহুত ঘৰ মানে পানী ডুবি আছে বৰ্তমান আৰু পানীটো বাঢ়িলে চাগে আৰু পানী হ'ব পাইছে হ'ব নোৱাৰে বাঢ়িব পাৰে কমিব পাৰে এইটো ঘৰ দেখিছে এইটো পূৰা পানীতে আছে মানুহবিলাকে ৰাস্তাতে চব আছে আৰু এইবিলাক ঘৰ এইবোৰ নিউ ঘৰ বনাইছিলে মানে নতুনকৈ যিবিলাক ঘৰ আছিলে সেইবিলাক ঘৰ বনাইছিলে সেইবিলাক ঘৰটো এতিয়া পূৰা পানী ডুব খাই গ'ল এতিয়া কি ক'ব আৰু এইফালে আমি নামঘৰটোতো পানী পূৰা এইফালে এইটো নামঘৰটো পানী এইখন মৰমৰ মানে তিনিআলি বুলি কয় এইটো বুঢ়ীমা থান আছিলে আগত আজিকালি থান নাই সেইটো কাৰণে ইয়াতে মানে মাথাইৰ ওপৰতে দলং মানে দোকান চোকান দিছে আৰু দোকান চোকান দি এইফালে পূৰা আমি যাওঁ কিবা এটা খাই মেলি আপোনালোকক দেখাই আছোঁ আৰু অকণমান দেখাম আৰু দেখাই মেলি যাম এইফালে সেইকাৰণে মোৰ লগৰকেইটা খাই গ'লোঁ এতিয়া এইকেইটা মোৰ লগত বেছি দিন থাকিলে মোৰ বেপাৰ হৈ যাবলৈ বেছি দিন নাই ছমাহ বাকী সেইটো পূৰা ঐ চাইকেল এই কেলা বেগ খুলিব লাগে এতিয়া নতুনকৈ আহি আছে মাছ অপেনিংটো কৰি দিওঁ গাড়ীখন ঠিক আছে এই নতুন গাড়ী এখন কিনিলে গাড়ীখন অপেনিংটো দাঙি দিয়ে নিউ গাড়ীখন আজি কিনিছে দাঙি দে ঠিক আছে অপেনিং কৰিবলৈ গৈ আছে গাড়ী এইখন গাড়ী তাৰ ভাগৰ যাওঁ ৰ ব'লক আমি গৈ থাকোঁ এতিয়া আমি দাস গাড়ীত উঠি আমি গৈ পাই যাম এতিয়া বৰ্তমান চাৰিআলিত গৈ দেখা আছোঁ আপোনালোকক কি হ'ব ব'লক গৈ থাকোঁ পূৰা থাকাতে গাড়ী আমাৰ কাৰণে ৰখি আছে ব'লক ষ্টাৰ্ট দিয়া গাইছ